নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। যিসকলে আছাম পুলিচৰ AB আৰু UB লগতে কামাণ্ডো বেটেলিয়ানৰ নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছা, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। লগতে তোমালোকলৈ এটা বহুতেই গুৰুত্বপূৰ্ণ খবৰ আহিছে। ক'ৰ পৰা আহিছে, কেনেকৈ চেক কৰিব লাগিব জনাই আছোঁ, তোমালোকে গুৰুত্বকাৰে চোৱা। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ দিবলৈ আহিছোঁ। নিশ্চয় দেখাই পাইছা, ইয়াত উল্লেখ কৰিছে তোমালোকৰ লেটেষ্ট নিউজ জুলাই 19, 2023 আজি আহিছে, এইমাত্ৰ আহিছে 19 জুলাই তাৰিখ হয় আজি। লগতে উল্লেখ কৰিছে নিউ ইম্পৰ্টেণ্ট নটিচ মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাবিলদাৰ CBICN এক্সামিনেশ্যন 2023। যিসকলে মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এণ্ড হাবিলদাৰ CBICNত এপ্লাই কৰা নাই, তোমালোকে অতি শীঘ্ৰে এপ্লাইটো কৰি লোৱা। যিহেতু তোমালোকৰ 21/07/2023 তোমালোকৰ লাষ্ট ডেট পৰিছে, তাৰ আগত তোমালোকে কৰি লোৱা। আৰু যিসকলে এতিয়ালৈকে কৰা নাই কৰি ল'বা তোমালোকে, যাতে তোমালোকে ৰৈ নাথাকা। কাৰণ যিহেতু আজি হৈছে 19 তাৰিখ আৰু কোনো ধৰণৰ তোমাৰ ডেট বঢ়াই নিদিয়ে, যিহেতু ইয়াত উল্লেখ কৰিছে তোমালোকৰ। আৰু ইয়াৰ লগতে আৰু এটা ভাল খবৰ আহিছে যে যিহেতু তোমালোকে আছাম পুলিচৰ AB UB লগতে কামাণ্ডো বেটেলিয়ানৰ নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছা, যিহেতু সকলোৱে যিহেতু প্ৰেক্টিছ কৰি আছা, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। শীঘ্ৰেই তোমালোকৰ এপ্লাই প্ৰক্ৰিয়া চলিব বা এডভাৰটাইজমেণ্ট কপি আহিব। সকলোৱে সাজু হোৱা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।